আলফা শিবিৰত ভয়ংকৰ আক্ৰমণ। তিনিবাৰকৈ ড্ৰোন আক্ৰমণেৰে আলফাৰ চলামান শিবিৰ কপালে ম্যানমাৰ আৰক্ষীয়ে। সময় তেতিয়া 7 জানুৱাৰীৰ বিয়লি 4:10। হঠাৎ ড্ৰোনেৰে চলামান শিবিৰত আক্ৰমণ কৰিলে ম্যানমাৰ আৰক্ষীয়ে। একেদৰেই দ্বিতীয়টো সময় বিয়লি 4:12 আৰু তৃতীয়টো 4:20। তৃতীয়টো ড্ৰোন আক্ৰমণ বিফল হৈছিল যদিও 4:10 আৰু 4:12 দুটাকৈ ড্ৰোন আক্ৰমণৰ ঘটনাই জোকাৰি গৈছিল চলামান শিবিৰ। এক সূত্ৰৰ খবৰ অনুসৰি ভাৰতীয় সেনাবাহিনীৰ দ্বাৰা এই আক্ৰমণ চলোৱা হোৱা নাই। এই আক্ৰমণ চলোৱা হৈছে ম্যানমাৰ আৰক্ষীৰ পৰা। ঠিক একেধৰণেই এই আক্ৰমণৰ পাছতেই এক বিবৃতিযোগে আলফা স্বাধীনেও স্পষ্ট কৰিছে নিজৰ স্থিতি। উপনিৱেশিক ভাৰত ৰাষ্ট্ৰই দখলদাৰী বাহিনীৰ দ্বাৰা এনেধৰণৰ সামৰিক অভিযানেৰে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ নেতা বিষয়া তথা সদস্যসকলক লক্ষ্য উদ্দেশ্য আৰু আদৰ্শৰ পৰা বিচলিত কৰিব পাৰিম বুলি যদি ভাবিছে তেওঁলোকে আকাশত চাং পাতিছে বুলিও সকীয়াই দিছে আলফা স্বাধীনে। অৱশ্যে আলফা স্বাধীনৰ চলামান শিবিৰত চলোৱা এই আক্ৰমণত হতাহত হোৱা নাই আলফা স্বাধীনৰ কোনো এগৰাকী সদস্য। ব্যুৰো ৰিপৰ্ট, মিৰৰ অফ অসম।